মই মানস আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল মানস ব্লগ। আজিৰ এই ভিডিঅ'টো হ'ব গৈছে অলপমান অদ্ভুত, মানে কিয় কাৰণে কৈছোঁ আপোনালোকে অলৰেডি থাম্বনেইল আৰু টাইটেল চাই গম পাই গ'ল। আজি হ'ব গৈছে এখন ভিডিঅ'টোত মানে মই দেখাব গৈছে এখন ভাওনা, যোনখন মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। আৰু নাটখনৰ নামটো মই আপোনালোকক জনাম যেতিয়া মই য'ত হৈছে মানে জেগাটুকুৰা যোনটো জেগাত মানে ভাওনা হৈছে সেই জেগাটুকুৰা গৈ পেলাই মই নামটো কৈ আছোঁ। তো লাগে যে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এয়া আমি আপোনালোকে দেখিব পাইছে, সেয়া মানে পেইণ্টিঙৰ কাম চলি আছে মহিলাসকলৰ, আৰু কিছু সিফালে সেয়া পোচাক পিন্ধি আছে, পৰিধান কৰি আছে। আৰু এইফালে আপোনালোকে দেখিব পাইছে সৰু সৰু ল'ৰা ছোৱালীয়ে যোনসকলে এতিয়া গায়ন বায়ন প্ৰদৰ্শন কৰিব, তাৰপিছত মূল ভাওনা আৰম্ভ হ'ব। তো আপোনালোকে দেখিছে বহিছে মাইকৰ চিট, যোনখিনি মিক্সাৰ চিট চব কণ্ট্ৰল কৰিব, এবাৰ লাইটৰ পৰা মাইকৰ বাদি কৰি চব ইয়াৰ পৰাই হ'ব কণ্ট্ৰল। আৰু ইয়াত হৈছে ইয়াতে হ'ব ভাওনা প্ৰদৰ্শন। অলপ দেৰি পিছত আপোনালোকে দেখিব হ'ব। চব মানুহ চব কিমান হ'ব, মানুহ চব ভাওনা এখন ভাওনা চাবৰ কাৰণে। আৰু এইটো প্ৰথম হয় মহিলা দ্বাৰা প্ৰদৰ্শিত ভাওনা। সেয়া চব সৰু সৰু ভাইটিসকল আহি গৈছে। অলপ দেৰি পিছত হ'ব গায়ন বায়ন আৰম্ভ হ'ব, তাৰপিছতে মূল যোনখন ভাওনা সেইখন মানে সত্য সত্য ওলাই মেলি আৰম্ভ হ'ব। তো ভিডিঅ'টো সকলোকে চাই
ভিডিঅ' বনাই আছোঁ, এনজয় কৰি আছোঁ, মানে কি কওঁ অলপ বেয়া ঠাণ্ডা লাগিছে, এবাৰ টুপি পিন্ধি আছোঁ, তেনেকৈ আৰু এনজয় কৰিছোঁ আৰু আখ্যা